अगर बीमार हो जाए तो यहाँ पे आना चाहिए So hello and welcome back to the channel everyone. মই আপোনালোকক সকলোকে কৈছিলোঁ যে মই আছোঁ বৰ্তমান দীপশিখাত মুম্বাইত আহি পেলাই দীপশিখাত আছিলোঁ আৰু দীপশিখাত কিয় আছোঁ আপোনালোকে এতিয়াই গম পাই যাব যে দীপশিখা কি আৰু ইয়াত অসমৰ মানুহ কিয় থাকে অসমৰ মানুহে নহয় বহুত মানুহ থাকে ইয়াত চ' কিয় থাকে আপোনালোকে অলপ পিছতে গম পাব চ' এতিয়া মই আছোঁ দীপশিখাৰ হেৰি কেণ্টিনত ইয়াতে আপোনালোকৰ কিছুমান মানুহ আছে আৰু বহুত মানুহ আছে বিল্ডিঙৰ ওপৰত আছে এতিয়া বৰ্তমান ইয়াত প্ৰথম চ' মই আপোনালোকক কৈছিলোঁ যে দীপশিখা ফাউণ্ডেশ্যন কি দীপশিখা ফাউণ্ডেশ্যনত মানে যিসকল কেঞ্চাৰ পেচেণ্ট হয় কেঞ্চাৰ পেচেণ্টক ৰখা হয় ইয়াত বেছিভাগ আৰু ইয়াতে যথেষ্ট মানে কনচেশ্যনৰ ৰখা হয় বুলি ক'ব লাগিব ইয়াতে বহুত আৰু পেচেণ্ট আছে এতিয়া মোৰ লগত যিমানখিনি আছে তাৰ বাহিৰেও আৰু বহুত আছে ওপৰত বহুত আছে তেওঁলোকৰ পৰা মই জানিবলৈ চেষ্টা কৰিম অকণমান যে ইয়াত থাকি তেওঁলোকে কেনেকুৱা পাইছে বা ইয়াৰ মানে ছিষ্টেমটো কি গোটেই ছিষ্টেমটো কি বা আমাৰ অসমৰ পৰা বা ভাৰতৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই থাকে কিন্তু আমাৰ অসমৰ মানুহে বেছি থাকে গতিকে মই অসমীয়াতে কথাখিনি পাতিম আৰু আমাৰ অসমৰ যিমানখিনি পেচেণ্ট আছে তেওঁলোকৰ পৰা মই জানিব বিচাৰিম যে তেওঁলোকে ইয়াত থাকি কেনেকুৱা পাইছে বা ইয়াত ক'ত কেনেকৈ ট্ৰিটমেণ্ট কৰি আছে আৰু কেঞ্চাৰ হ'লে যে আপোনালোকে বা ভয় কেনেকৈ কৰিব যে নালাগে আৰু এটা কথা লগতে কৈ দিওঁ মই ইয়াত দীপশিখাত আছোঁ মানে একচুৱেলি মোৰ ফাদাৰো আচলতে মই ট্ৰিটমেণ্ট কৰিছিলোঁ 2015ত আগতে মই কৈছোঁ যে দীপশিখাত মই কিয় আছিলোঁ মই আপোনালোকক ক'ম বুলি কৈছিলোঁ মোৰ দেউতাৰ মই আচলতে ট্ৰিটমেণ্ট কৰিছিলোঁ ইয়াত আৰু মই ইয়াতে থাকিছিলোঁ মই ইয়াত 4 মাহ থাকিছিলোঁ গতিকে মই ভাবিছোঁ যে মোৰ দৰে আপোনালোকৰ যাতে বহুতৰ হেল্প হওক সেইকাৰণে মই আচলতে এই ভিডিঅ'টো বনাইছোঁ গতিকে ইয়াত থকা মানে যিসকল মানুহ আছে তেওঁলোকৰ পৰা মই অকণমান জানিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে অকণমান যাতে জানি পেলাই তাৰ পৰা আপোনালোকে উপকৃত হ'ব বুলি মই আশা ৰাখিলোঁ মই গুৱাহাটীৰ পৰা আহিছোঁ ইয়াতে দীপশিখাত থাকি আপোনালোকে কেনেকুৱা লাগিছে ইয়াতেতো বহুতেই ভাল মানে গুৱাহাটীত থকা যেনেই লাগিছে মুম্বাইত মানে থকা যেন ইমান এটা অনুভৱ হোৱাই নাই কিয় কি ইয়াতে চব অসমৰ মানুহে আছে আৰু বিশেষকৈ মইতো ইয়াতে মানে দীপশিখা ফাউণ্ডেশ্যন আছে কাৰণে সাহস কৰি আহোঁ নহ'লে আদাৰৱাইজ ছোৱালী হিচাপে মানে লাইক ভাবা হয় ন ইয়াতে কেনেকৈ আহিম মানে মানে ষ্ট্ৰেঞ্জ জেগা কেনেকৈ কি মানে চিটুৱেশ্যন হ'ব বাট দীপশিখাৰ মানে যেতিয়া মানে আছে আৰু এটা কাৰেজ আহি যায় যে অ'কে ইয়াতে চিনাকি মানুহ আছে হেল্প কৰিব কিবা প্ৰব্লেম হ'লেও তো তেনেকৈ আছোঁ ইয়াতে বহুতেই হেল্প হৈছে আপোনাৰ পইচাও মানে লাইক বহুতেই মানে আপোনাৰ থকাটো আমাৰ ৰেণ্ট হিচাপে ইয়াতে 600 লয় পাৰ ৰুমত তো এনেই হোটেলততো আপোনাৰ 1800 তলততো নাপায় তো সেইটো হিচাপতো বহুত হেল্প হৈছে আৰু আপোনাৰ ইভেন হস্পিটেলতো ভলেণ্টিয়াৰ আছে তো ভলেণ্টিয়াৰহঁতে হেল্প কৰি দিয়ে কিবা যদি প্ৰব্লেম হয় আৰু লাইক দেৱশিষ ছাৰ নীতা মেম তাহাঁতেও বহুত হেল্পফুল কিবা যদি ইনফৰমেশ্যন লাগে কিবা লাইক মেণ্টেলি ছাপৰ্ট বা কিবা তাহাঁতে বহুত এনকাৰেজ কৰি আহিছে আৰু ইয়াৰ মানুহখিনিও ভাল আপোনাৰ লাইক মেনেজাৰ বা ৰান্ধনি তাহাঁতেও বহুত মানে বহুত হেল্প কৰে বা বহুত ধেমালি কৰি থাকে তো ভাল লাগে ইয়াৰ এনভাইৰনমেণ্ট আৰু ইয়াতে মই যেতিয়া আছিলোঁ মই ইয়াতে কওঁ ইয়াত থকাৰ লগে লগে মানে এনেকুৱা অনুভৱ নহয় যে কেঞ্চাৰ পেচেণ্ট লৈ পেলাই এনেকুৱা নিচিনা এটা অনুভৱ নহয় আপোনাৰ কেনেকুৱা অনুভৱ বা বাকী সকলোকে মই জানিব বিচাৰিম আপোনাৰ পেচেণ্ট কোন মোৰ মা আপোনাৰ মা পেচেণ্ট ন মোৰ মা হয় ইয়াতে থকা কিমান দিন হ'ল এইবাৰ আমাৰ জুনত আহিছোঁ ট্ৰিটমেণ্ট জুনৰ পৰা কৰিছোঁ এতিয়ালৈ 3 মাহ হৈ গৈছে ইয়াতে ট্ৰিটমেণ্ট ক'ত কৰিছে টাটা মেমৰিয়েল হস্পিটেল মুম্বাই কেমো লৈ আছে এতিয়া ভাল পাইছে আগতকৈ আৰু এজন আছে পেচেণ্ট তেখেতৰ পৰা মই জানিব চেষ্টা কৰিম খুৰা আপোনাৰ ঘৰ মোৰ গুৱাহাটীত গুৱাহাটী কোন জেগা গুৱাহাটী মই দিছপুৰ আপোনাৰ ইয়াত থকা কিমান দিন হ'ল মই আজি ইয়াত 19 তাৰিখৰ পৰা ইয়াত আছোঁ 19 তাৰিখৰ পৰা যোৱা মাহ 19 তাৰিখৰ পৰা এতিয়ালৈকে আছোঁ মানে 1 মাহত পাৰ হৈছে আৰু লাহেকৈ 1 মাহ পাৰ হয় 1 মাহ হোৱা নাই হ'ব লাহে লাহে হ'ব দীপশিখাত থাকি কেনেকুৱা পাইছে ভালে পাইছোঁ দীপশিখাত আপোনাৰ খোৱা বোৱা কেনেকুৱা খোৱা বোৱাটো যদিও মই খাব নোৱাৰোঁ মানে মোৰ ৰখীয়াকেইজনে খায় মোৰ ৱাইফ আৰু মোৰ ল'ৰাটো ঠিকে আছে খানা পাই সেইবিলাক ভাল ধুনীয়া আৰু আমাৰ অসমীয়া মানুহ বহুত আছে ভাল লাগে থাকি ভাল লাগে ইয়াতে দীপশিখাত আগতে 10 টকাত মানে ভাত দিয়ে আচলতে 10 টকাত ভাত বুলি ক'লে মুম্বাই নিচিনা জেগাত অলপ চিন্তাই হয় কিন্তু মানে ভাবে কেনেকুৱা ভাত দিব মই আপোনালোকক এটা ক্লিপ দেখাম যে 10 টকাত আপোনালোকে কেনেকুৱানো ভাত পায় দীপশিখা 10 টকীয়া খানাটো দেখাই দিওঁ চ' ইয়াতে কেইজনমান পেচেণ্ট আছে মই ইয়াত এটা থকা ব্যৱস্থা আপোনালোকক দেখাই আছোঁ
এইটো হ'ল ডৰমেটৰীত থকা অৱস্থাটো এনেকৈ বিচনা আপোনাৰ ডাবুলকৈ বিচনা আছে আৰু ইয়াৰ বিচনা ভাড়া কেনেকৈ হ'ব কি হ'ব সুবিধাটো মই আপোনালোকক কৈ আছোঁ এজন পেচেণ্টৰ পৰা মই জানিব আছোঁ তুমি পেচেণ্ট নেকি হা ইয়াত সৰু ল'ৰা এজনো আছে তেওঁ পেচেণ্ট হয় তেওঁৰ পৰা মই জানিবলৈ আচলতে চেষ্টা কৰিম কেনেকুৱা লাগিছে ইয়াত থাকি আৰু ইয়াত সুবিধাটো কি কি ভাইটি তোমাৰ ঘৰ ক'ত মোৰ ঘৰ লখিমপুৰত ইয়াত থকা কিমান দিন হ'ল ইয়াত 3 মাহ হৈছে 3 মাহ এতিয়া তোমাৰ ট্ৰিটমেণ্ট চলি আছে ইয়াত কেনেকুৱা লাগিছে দীপশিখা থাকি কেনেকুৱা লাগিছে ভালেই লাগিছে ইয়াত খানা কেনেকুৱা ইয়াত খানা বঢ়িয়া আছে বহুত ভাল ন আৰু ট্ৰিটমেণ্ট ক'ত কৰিছা ট্ৰিটমেণ্ট টাটা মেমৰিয়েলতে বেছিভাগে কৰে কিন্তু তাৰ বাহিৰেও কিছুমানে যদি ভাবে বোলে বেলেগ হস্পিটেলত কৰোঁ তেনেকুৱা বেলেগ হস্পিটেলো আছে সুবিধা বেছিভাগে কিন্তু টাটাতে কৰে অঁ আচ্ছা ইয়াত ডৰমেটৰীত আপোনালোকৰ থকাৰ কাৰণে যিটো সুবিধা তাত আপোনালোকে কিমান কনচেশ্যন পায় এতিয়া মই এজন পেচেণ্টৰ পৰা জানিব বিচাৰিম ইয়াত বাইদেউ আপোনালোকে থাকে ইয়াতে আপোনাৰ বেডবিলাকৰ ভাড়া কেনেকৈ লয় বেড আমি যোন পেচেণ্টৰ ফ্ৰী আৰু এটেণ্ডেঞ্চৰ 80 টকা এটা ৰাতিতে এক ৰাতিত পেচেণ্টৰ কাৰণে ফ্ৰী আৰু এটেণ্ডেণ্টৰ কাৰণে 80 টকা লয় বেডৰ ভাড়া আৰু যদি আপোনালোকে ৰুম লৈ থাকিব বিচাৰে ৰুমতো থাকিব পাৰে ৰুমত ভাড়াটো অকণমান বেছি হয় আৰু কিন্তু বাহিৰৰ তুলনাত বহুত কম আৰু খোৱা দোৱা ইয়াত আৰু 10 টকাতে পায় নাস্তা 10 টকা ৰাতি গধূলি চাহ 5 টকা 10 টকাত যে ভাত দিয়ে একদম ফাইন আৰু আমি যিটো বাহিৰত 150 টকা লাগে এইটো 10 টকাতে আমি ইয়াত পাই আছোঁ মই আগতে এবাৰ কৈছিলোঁ যিটো ভাত ইয়াত 10 টকাত দিয়ে সেই ভাতটো বাহিৰত আচলতে মুম্বাইত কিনি খাবলৈ হ'লে 200 টকাৰ তলত নহ'ব হয় এইটো পৰিব ত' ঠিকে আছে থেংক ইউ বাইদেউ থেংক ইউ আপোনাৰ ঘৰ মোৰ ঘৰ তেজপুৰ জামুগুৰিহাট হয় আচ্ছা তো ইয়াতে আমাৰ অসমৰ মানুহ বেছি আছে চ' আৰু বেলেগ এটা ৰুমত যাম তো মই এতিয়া আৰু এজন পেচেণ্টৰ পৰা জানিবলৈ চেষ্টা কৰিম ইয়াত দীপশিখাত থাকি কেনেকুৱা লাগিছে খুৰা আপোনাৰ দীপশিখাত থাকি কেনেকুৱা লাগিছে মোক খুব ভাল লাগিছে মই 1.5 মাহ ধৰি ইয়াত আছোঁ বৰ্তমান মই ইয়াত খোৱা বোৱা পৰা এভৰিথিং ব্যৱহাৰ পাতি যত যি আছে বেড চেড লৈ কোনো প্ৰব্লেম নাই লেট্ৰিন চেট্ৰিন এভৰিথিং যত যি আছে লাগে পেচেণ্ট এটাক এটেণ্ডেঞ্চ লাগে ফেচিলিটি ইয়াত আছে কোনো অসুবিধা ইয়াত নাই হয় আৰু এই দীপশিখা যিটো খাদ্য দিয়ে 10 টকাত কেনেকুৱা বাৰু এইটো মানে কি ক'ম আৰু এইটো আমি ভাগ্যৰ বলত পাইছোঁ বুলি ক'ব লাগিব আমি যে ইয়াত 10 টকাত খাদ্য পাইছোঁ খাব পাইছোঁ মানে এবেলা পেট ভৰ্তি পাইছোঁ আৰু যিখিনি বনাই তেওঁলোকে খাদ্য আমাক দিয়ে 2টা চব্জি দিয়ে দাইল আছে চাটনি আছে যিবিলাক দিয়ে সেইটো মানে আৰু আমি নকওঁ আৰু ইমান সুন্দৰ ইমান ভাল খোৱা বোৱা লৈ পেলাই ব্যৱহাৰ পাতি লৈ পেলাই টাইমলি তেওঁলোকে দিয়ে আমাক আমি যদি কেনেবা কোনোবা পেচেণ্টে দেৰি কৰে তেওঁলোকে নিজে আহে বোলে হ'ল আমি মাতি লৈ যায় দিনটোত দুসাঁজ দিয়ে দুপৰীয়া এবাৰ দিয়ে আৰু ৰাতি ভাত দিয়ে আৰু ৰাতিপুৱা নাস্তা দিয়ে হয় গাখীৰ দিয়ে নাস্তা দিয়ে চাহ দিয়ে গাখীৰো দিয়ে খুব সেইখিনি মই সঁচা কথা ক'ব গ'লে মানে আমি অসমৰ মানুহে বুলিয়ে নহয় য'ৰে মানুহ ইয়াত নাহক খুব ভাল বুলি ক'ব আৰু প্ৰত্যেক মাহৰ লাষ্টৰ শনিবাৰটো ইয়াত বাৰ্থডে চেলিব্ৰেশ্যন কৰে পেচেণ্টে হওক বা এটেণ্ডেণ্টৰে হওক তেওঁলোকৰ যদি বাৰ্থডে হয় বাৰ্থডে চেলিব্ৰেশ্যন বিৰাট ডাঙৰকৈ পাতে বহুত ডাঙৰকৈ পাতে সেইটো কিন্তু আমাৰ সৌভাগ্য পেচেণ্টৰ বা এটেণ্ডেঞ্চৰ সৌভাগ্য কাৰণ পেচেণ্টে বুলি নহয় ইয়াত এটেণ্ডেঞ্চটো কোনোবা থাকিলে যদি সেইদিনাখন তেওঁৰ বাৰ্থডে কৰিছে তেওঁলোকে সেইদিনাখন সম্ভাষণ জনাই তেওঁলোকে যি আৰু দিব লাগে বাৰ্থডেত সেইখিনি প্ৰেজেণ্টেশ্যন তেওঁলোকে দিয়ে আৰু সেইদিনাখন খুব জাক জমকতা মই দেখিছোঁ ইয়াত মানে বেলুন চেলুন ফুলাই মেলি একেবাৰে কিবা মানে বিয়া ঘৰ লাগে আৰু খুব ভাল লাগিছে সেইখিনি মই নিজেও পালোঁ যিহেতুকে আৰু কিবা খেল চেল পাতে হাবি যাই পাতে মানে এইটো পেচেণ্টৰ কাৰণে উৎসাহ যোগাবৰ কাৰণে হওক উৎসাহ যোগাৰ কাৰণে হওক সেইটো চাই মেলি আৰু আমাৰ ইয়াত মই দেখিছোঁ কোনো পেচেণ্টৰ মনোবল এনেকুৱা নাই যে মই পেচেণ্ট বুলি কিন্তু ইয়াত নাই সেইটোৱে ইয়াত দীপশিখাত আচলতে কি হয় ইয়াত এখেত পেচেণ্ট কিন্তু এখেতৰ মনোবলটো চাওক আৰু লগতে বহুত পেচেণ্ট আছে ইয়াতে এতিয়া প্ৰায় কিমানমান পেচেণ্ট আছে বাৰু ইয়াত 60-70জনৰ ওপৰত পেচেণ্ট আছে কিন্তু কোনো পেচেণ্টৰ এনেকুৱা এটা মনত ভাৱ নাহে যে মই এজন কেঞ্চাৰ পেচেণ্ট এইটো ৰাইট কাৰণ মই নিজে এটা কেঞ্চাৰ পেচেণ্ট মই কিন্তু এতিয়া মই বুলি নহয় ইয়াত প্ৰত্যেকৰ লগত আমি প্ৰত্যেকৰ এটা সম্বন্ধ হৈ গৈছে ঘৰুৱা সম্বন্ধ এটা হৈ গৈছে সেইকাৰণে আমি প্ৰত্যেকেই এনেকৈ আছোঁ যাতে আমি ঘৰতে আছোঁ নেকি পেচেণ্টৰ নাই পেচেণ্টৰ নিচিনা আমি নাই বৰ্তমান আৰু তেনেকুৱা মনোবল আমাৰ ভাঙি যোৱা নাই আমি প্ৰত্যেক মানে আছোঁ আমি পেচেণ্ট হৈ অহা
অহা নাই নেকি এতিয়া মানে আমাৰ মনোবল তেনেকৈ আছে পেচেণ্ট অহা নাই নেকি তেনেকৈ হৈ আছে কাৰণে আমাৰ অসমৰ মানুহ বহুতে আচলতে মোকো কোনোবাই ফোন কৰি সোধে যে ক'ত যাম ক'ত কেনেকৈ ট্ৰিটমেণ্ট কৰিম মই মানে যেতিয়া নেটত চাৰ্চ কৰিছিলোঁ টাটাই আপোনাৰ নাম্বাৰ 1ত আহে সদায় কেঞ্চাৰ মানে ট্ৰিটমেণ্টৰ কাৰণে আৰু ধৰক টাটাত যথেষ্ট কনচেশ্যনো পোৱা যায় টাটাত আপোনাৰ জেনেৰেল এটা পাৰ্ট আছে প্ৰাইভেট এটা পাৰ্ট আছে আপুনি কোনটো পাৰ্টত কৈছে মই প্ৰাইভেটত গৈছোঁ প্ৰাইভেটত জেনেৰেলত কৰিলেওতো একো বিশেষ অসুবিধা নাই অসুবিধা নহয় কাৰণে মানে কয়হে আৰু মানে 10 দিন 15 দিন আগত মানে প্ৰাইভেটত কৰিলে হয় বুলি কয় সেই মৰ্মে আমি মানে ভাবিছোঁ এডভান্স হ'ব নেকি তো অৱশ্যে হয় 10-12 দিন কিবা এটা অলপ আগতীয়া হয় আৰু কি আৰু সঁচা কথা তুমি এটা কথা ক'লাই এতিয়া যে ভাৰতৰ ভিতৰত টাটা মানে ইয়াৰ কাৰণে 1 নম্বৰ এইটো কিন্তু মই দৃঢ় প্ৰতিজ্ঞ কাৰণ মই ইয়াৰ আগতে চেন্নাইত ট্ৰিটমেণ্ট কৰিলোঁ কৰি মেলি মই 2 মাহ 2.5 মাহ তাত আছিলোঁ তাত মই যি ভুগি আহিলোঁ পিছত গম পালোঁ বোলে নাই টাটাত চব বেষ্ট তাৰপিছত আমি ইয়াত অহাৰ পিছত কিন্তু মই এতিয়া এনেকুৱা হৈছে যে মই যদি কোনোবা অসমৰ মানুহ যদি আছে পেচেণ্ট হিচাপে আছে আহিব বিচাৰে একমাত্ৰ তেওঁলোকে আহক টাটালৈ আহক তেওঁ যাতে এই ভুল নকৰক মোৰ নিচিনা মই যি ভুল কৰিলোঁ এই দুনাই আকৌ যদি কোনো পেচেণ্টে অসমৰ হৈ বা ভাৰতৰ হৈ কোনো পেচেণ্টে ভুল নকৰক যে আমি এপেলৈ যাম অমুকাত যাম আপোনালোকে ডাইৰেক্ট আহক আপোনাৰ কিবা যদি অসুবিধা হয় দীপশিখাত যিসকল ষ্টাফ আছে তেওঁলোকে আপোনালোকে যদি আমাৰ পেচেণ্ট যদি দীপশিখাত আহি কেনেবাকৈ চিট পায় সেইটো সৌভাগ্য লাগিব আকৌ চিট পাবলৈ সৌভাগ্য এটা লাগে কাৰণ দীপশিখাটো মানে চিট লিমিটেড আপোনাৰ ধৰক 2টা ছেক্টৰ আছে এইটো 28 ছেক্টৰতো অলপ চিট আছে আৰু 19 ছেক্টৰত অলপ চিট আছে গতিকে ধৰক কেতিয়াবা পাবলৈ অসুবিধাও হয় অসুবিধা হা 2 এদিন অসম ভৱন বা বেলেগ ক'ৰবাত হয়তো থাকিবলগীয়া হয় কিন্তু তথাপিও যিমান পাৰে চেষ্টা কৰে ইয়াতে ৰাখিবলৈ কাৰণে কাৰণ ছাৰ আপোনাৰ ঘৰ ক'ত মোৰ ঘৰ ওদালগুৰি জিলাৰ উত্তৰ কালিখোলা গাঁৱত অঁ ইয়াত আপোনাৰ ট্ৰিটমেণ্ট কৰা কিমান দিন হ'ল মই যোৱা আগষ্ট মাহৰ 5 তাৰিখত ইয়াত ভৰ্তি হৈছোঁ তেতিয়াৰ পৰা মোৰ ট্ৰিটমেণ্ট চলি আছে তো বৰ্তমান মোৰ অপাৰেশ্যনৰ ডেট হৈছিলেই কিন্তু মোৰ মানে ডায়েবেটিছৰ কাৰণে অলপ ডায়েবেটিছ থকাৰ কাৰণে চুগাৰ থকাৰ কাৰণে পিছুৱাই দিছে কিন্তু বৰ্তমান মোৰ ৰেডিয়েশ্যন আৰু কেমো দিব এইটো সিদ্ধান্ত হৈ গৈছে আৰু মই ভাল হ'ম বুলি মই নিশ্চিত হয় আৰু ইয়াত দীপশিখাত থাকি আপোনাৰ কেনেকুৱা লাগিছে দীপশিখা ফাউণ্ডেশ্যনৰ কথাটো মই পাহৰিবই নোৱাৰিম হয় ইয়াত মানে এনেকুৱা লাগিছে যে ইয়াৰ যিটো ষ্টাফ বা ইয়াৰ কৰ্তৃপক্ষ বহুত মানে ভাল মানুহ বিশেষকৈ দীপশিখা ফাউণ্ডেশ্যনৰ যিজন চেয়াৰমেন আমাৰ দেৱাশিষ শৰ্মা ছাৰ তেখেতৰ মানে ব্যৱহাৰৰ কথা কোনোদিনে পাহৰিব নোৱাৰিম আৰু আনকি বাইদেউৰ ব্যৱহাৰো ভাল কিন্তু বাইদেউৰ নামটো মই নীতা দোষী নেকি কিবা হয় নীতা দোষী বাইদেউৰ ব্যৱহাৰ খুব ভাল আৰু যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰীৰ ব্যৱহাৰো ভাল খোৱা লোৱা সময়মতে দি আছে আমি সিহঁতৰ পৰা ভাল ব্যৱহাৰ পাই আছোঁ এইটো হ'ল আমাৰ দীপশিখাৰ কিটচেন আৰু কিটচেনত অকণমান মই আপোনালোকক দেখাম আৰু লগতে যোনে ভাত বনায় মানে যিজন ৰান্ধনী তেখেতৰ লগত অকণমান কথা পতা দি আছোঁ सो महाराज जी नमस्ते ये दीपशिखा में आपको खाना बना के कैसा लगता है बहुत बढ़िया लग रहा है यहाँ जब से अपने आसाम से सभी आते बेचारे कैंसर पेशेंट के लिए तो मुझे भी अच्छा लगता है सबकी सेवा करना और उनका जो मुझे प्यार करते मुझे मान सम्मान करते और हमारे को आशीर्वाद देते वो सबसे बड़ी अच्छी बात लगती है जो बम्बई में यहाँ इतने लंबे से आते तो उनको मुझे भी अच्छा लगता है और हमारा भी उनको अच्छा लगता है और बहुत आसाम जाने के बाद भी हमें बहुत याद करते हैं कोई लोग फ़ोन भी करते हैं महाराज भी ऐसी बात है ओके महाराज जी खाना भी बहुत अच्छा बनाते हैं या पेशेंट के लिए खाना बनाते हैं ना इसलिए बहुत अच्छा बनाते हैं थैंक यू तुम्हारा नाम तो की सॉरी तुम्हारा नाम क्या है अरमान हुसैन अरमान हुसैन आप कहाँ से हो आसाम से आसाम के कहाँ से मानकचर मानकसर से हो तो असम से हो तो आपको असम में जाना चाहिए ना वो हमारे गांव में एसएमएस नहीं आता क्यों नहीं बोलता क्यों नहीं बोलता नहीं मालूम नहीं मालूम तो आप यहाँ कहाँ ठहरे हो दीपशिखा फाउंडेशन दीपशिखा के बारे में थोड़ा बोल दो क्या बोलो अच्छा है दीपशिखा के बारे में बोलो मतलब दीपशिखा क्या है यहाँ पे पेशेंट लोग कैसे रहते हैं दीपशिखा में खाना खाना कैसा लगता है रहना कैसा लगता है ये सब अच्छा लगता है और यहाँ पर बाथरूम वगैरह सब अच्छा है साफ सुथरा कैसा है खाना अच्छा है और पेशेंट के लिए वही ठीक है आप पेशेंट हो ना हाँ आपका ट्रीटमेंट कहाँ हो रहा है टाटा मेमोरियल हॉस्पिटल आपको कभी फील हुआ है कि आपको ऐसा कुछ बीमारी हुआ है नहीं यहाँ दीपशिखा में नहीं हुआ दीपशिखा में सब लोग मतलब जितना भी पेशेंट लोग रहते हैं ना
किसी को भी ये फील नहीं होता है कभी कि उसको ये बीमार है कि नहीं नहीं ऐसा नहीं होता है अच्छा लगता है यहाँ पर अच्छा लगता है দীপশিখা ফাউণ্ডেশ্যনৰ যিসকল কেঞ্চাৰ পেচেণ্ট আছে তেওঁলোকৰ কথা আপোনালোকে শুনিলে মই আচলতে এই ভিডিঅ'টো এটা কাৰণে বনাইছোঁ যাতে আমাৰ অসমৰ মানুহখিনি অলপ হেল্প হওক আৰু এজন পেচেণ্ট আছে তেখেতে অলৰেডি ট্ৰিটমেণ্ট কৰি গুচি গ'ল এতিয়া তেওঁ চেকআপত আহিছে তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম আৰু ইয়াত আহি দীপশিখাত আহি থকাৰ ব্যৱস্থাটোৰ কাৰণে যিটো কণ্টেক্ট নাম্বাৰ হয় কণ্টেক্ট নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম তাতে যদি আপোনালোকে ফোন কৰে আপোনালোকে ইয়াতে আহি থাকিব পাৰে কিন্তু মই আগতেই কৈছোঁ যে ইয়াতো ছিট লিমিটেড থাকে গতিকে আপোনালোকে ফোন কৰি খবৰ লোৱাৰ পিছত যদি কিবা কাৰণত ধৰক ছিট ফিল আপ থাকে তেতিয়া আপোনালোকক ধৰক কৈ দিব যে ছিট এতিয়া ফিল আপ আছে আপোনালোকে এদিন বা দুদিন হয়তো বাহিৰত থাকিবলগীয়া হ'ব পাৰে কিন্তু তথাপিও আপোনালোকক যিমান পাৰে চেষ্টা কৰিব ইয়াতে ৰাখিবৰ কাৰণে দাদা আপোনাৰ ঘৰ মোৰ গুৱাহাটী আপুনি ট্ৰিটমেণ্ট কেতিয়া কৰিছিলে 2017 2017 টাটাতে কৰিছিলে চাগে নিশ্চয় হয় টাটাতে কৰিছোঁ এতিয়া আপুনি সম্পূৰ্ণ সুস্থ এতিয়াতো ডক্টৰৰ মতে সুস্থই মই হয় বহুত মানুহে আচলতে আমাৰ তাৰ মানুহে ভুল কৰে টাটালৈ নাহি বেলেগ ক'ৰবাতো যায় কিন্তু মই মানে হ'ল কি ইণ্টাৰনেটত চাৰ্চ কৰি বা য'তে নহওক চাৰ্চ কৰি গম পাইছোঁ যে টাটাখনে বেষ্ট হয় ইণ্ডিয়াৰ ভিতৰত হয় হয় কেঞ্চাৰ ট্ৰিটমেণ্টৰ কাৰণে টাটা বেষ্ট ইণ্ডিয়াৰ গতিকে আপোনালোকে হয়তো এতিয়ালৈকে যিমানকেইজন পেচেণ্ট লগ পালে গম পাইছে কিন্তু বিশেষকৈ আচলতে দীপশিখাৰ মেইন উদ্দেশ্যটো হ'ল ইয়াতে কেঞ্চাৰ পেচেণ্ট ৰখাৰ পিছতো যে সেই কেঞ্চাৰ পেচেণ্টসকলক অনুভৱ হ'ব নিদিয়ে সেই বস্তুটো চবতকৈ ডাঙৰ কথা বহুত ডাঙৰ কথা হয় দীপশিখাই বহুত সহায় কৰিছে সকলো মানুহকে কেঞ্চাৰ পেচেণ্টখিনি যিখিনি আমাৰ অসমৰ পৰা আহে বা বেলেগ ষ্টেটৰ পৰা আহে তেওঁলোকে বহুত সুবিধাজনক এটা ব্যৱস্থা কৰি থৈছে ইয়াতে দীপশিখা ফাউণ্ডেশ্যনে চ' বহুত কম পইচাত খাবলৈ পাইছে থাকিবলৈ পাইছে বাকী সুবিধাখিনিও পাইছে চ' মই আচলতে মই যদি ভাবোঁ যিটো এতিয়া পইচা ধৰক ইয়াত দিব লাগে এইটো কম একে নগণ্য বুলিয়ে ক'ব লাগিব সেইটো নগণ্য মানে হিচাপতেই নপৰে আচলতে সেইখিনি পইচা বহুত মানুহে পাণ তামোল খায়ে মানে খৰচ কৰি দিয়ে তো এইটো একচুৱেলি হেৰি নহয় ঠিক খোৱাৰ বাবদ নহয় এইটো এনেই আৰু দান হিচাপেহে লোৱা হয় সেইখিনি পইচা আৰু এতিয়াতো আপোনাৰ গণপতি বিসৰ্জনৰ এই উৎসৱটোৰ কাৰণে একমাহ খাদ্যটো ফ্ৰী হৈ আছে সেইবিলাকতো আছে বহুত কেতিয়াবা আৰু এনেকুৱা ধৰণৰ ফ্ৰী থকা খোৱা চব ফ্ৰী হৈ যায় চ' গোটেই পেচেণ্টৰখিনিৰ কাৰণে সেইটো এটা বহুত ডাঙৰ সুবিধা হয় কাৰণ কেঞ্চাৰ ট্ৰিটমেণ্টটো অলপ খৰচবল ট্ৰিটমেণ্ট হয় চ' 10 টকা বাচিলেও এজন পেচেণ্টৰ কাৰণে বহুত হয় এতিয়া মই এইখিনিতে আৰু এটা কথা কওঁ দীপশিখা ফাউণ্ডেশ্যনটো এষ্টাব্লিছ হৈছিলে 2004 চনত গুৱাহাটীৰ পৰা ষ্টাৰ্ট হৈছিলে নেকি গুৱাহাটীৰ পৰা ষ্টাৰ্ট হৈছে অঁ ৰ'ব আকৌ ক'ব লাগিব দীপশিখা ফাউণ্ডেশ্যনৰ যিজন চেয়াৰমেন দেৱাশিষ শৰ্মা ছাৰ মই ছাৰক লগ পাবলৈ আচলতে চেষ্টা কৰিছিলোঁ কিন্তু ছাৰ বৰ্তমান অসমত আছে গতিকে ছাৰক লগ পাব নোৱাৰিলোঁ যদি ছাৰক লগ পালোহেঁতেন হয়তো আপোনালোকে অলপ বেছি ভালকৈ মানে ইনফৰ্মেশ্যনখিনি মানে গম পালেহেঁতেন আৰু ছাৰে আজি যিটো ফাউণ্ডেশ্যন চলাই আছে এই ফাউণ্ডেশ্যনৰ যোগেদি যিসকল কেঞ্চাৰ পেচেণ্টৰ মানে উপকৃত হৈছে মানে ভাবিব নোৱাৰা এটা মানে সহায় হয় নহয় জানো হয় হয় নিশ্চয় দেৱাশিষ শৰ্মা ছাৰৰ অশেষ চেষ্টাৰ ফলত এই সুবিধাখিনি অসমৰ সকলো কেঞ্চাৰ ৰোগীয়ে পাইছে আগলৈও পাই থাকক তাৰে কামনা কৰিছোঁ ফাউণ্ডেশ্যনততো যিখিনি সুবিধা দি আছে কেঞ্চাৰ পেচেণ্টক সেইখিনিতো মানে অবিশ্বাস্য যেন লাগিলেও সত্য যে ইয়াত কম পইচাত থাকিব পাৰে কম পইচাত খোৱা বোৱা পায় আৰু লগতে বাছৰ সুবিধা আছে ৰাতিপুৱা সোনকালে আপোনাৰ টাটালৈ মানে বাছ যায় ইয়াৰ পৰা পেচেণ্টসকলক লৈ যায় খুব কম পইচা লয় হা গতিকে ফ্ৰীয়ে হয় ফ্ৰীয়ে হৈ যায় বাছ ছাৰ্ভিচটো ফ্ৰীয়ে হৈ যায় তেনেকৈ পেলাই যথেষ্ট সুবিধা এই ফাউণ্ডেশ্যনে আগবঢ়াই আছে গতিকে মই ভাবোঁ আমাৰ অসমৰ যিমানখিনি পেচেণ্ট আছে তেওঁলোকে ভয় কৰিবলগীয়া বিশেষ একো নাই যদি কেঞ্চাৰ হৈছে কিবা কাৰণত তেতিয়াহ'লে আপোনালোকে আহক মুম্বাইলৈ আহক টাটা ট্ৰিটমেণ্ট কৰক বা বেলেগ হস্পিটেলো আছে বেলেগ হস্পিটেলতো আপোনালোকে ইচ্ছা কৰিলে ট্ৰিটমেণ্ট কৰিব পাৰে নিশ্চয় পাৰে কিন্তু থকা কৰাৰ কাৰণে আপোনালোকক খোৱা বোৱা বিশেষকৈ যিটো সুবিধা আমাক প্ৰয়োজন হয় দীপশিখাই সেইটো আপোনালোকক বহুত ভালকৈ যোগান ধৰিব পাৰিব নিশ্চয় নিশ্চয় দীপশিখাই গোটেইখিনি সুবিধা কৰি দিছে আগলৈও কৰি থাকিব বুলি আমি আশা ৰাখিছোঁ আৰু অসমৰ সকলো ৰোগীয়ে ইয়াৰ পৰা উপকৃত হৈছে আৰু হৈ থাকিব দীপশিখা জিন্দাবাদ দীপশিখা জিন্দাবাদ তো ঠিক আছে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাবগৈ মই এইখিনিতে সামৰোঁ ভিডিঅ'টো আপোনালোকে পাবলগীয়া ইনফৰ্মেশ্যনখিনি চাগে নিশ্চয় অলপ হ'লেও পাইছে যদি কিবা আৰু ইনফৰ্মেশ্যন জানিবলগীয়া আছে বাৰু দীপশিখা ফাউণ্ডেশ্যনৰ গোটেই কণ্টেক্ট নাম্বাৰ আপোনালোকক তলত দি দিম আপোনালোকে তাতে ফোন কৰি পেলাই আপোনালোকে খবৰ ল'ব পাৰিব গোটেইখিনি আপোনালোকে জানিব পাৰিব আৰু লগতে এই ফাউণ্ডেশ্যনৰ চেয়াৰমেন দেৱাশিষ শৰ্মা ছাৰ আৰু নীতা দোষী মেম দুইজনকে আমি যথেষ্ট শুভেচ্ছা জনাইছোঁ ধন্যবাদ জনাইছোঁ ছাৰ বাইদেৱে যিটো কাম কৰি আছে মানে গোটেই অসমৰে নহয় ভাৰতৰ বিভিন্ন জেগাৰ পৰা মানুহ আহি পেলাই ইয়াত থাকে গতিকে সকলো যিহেতু উপকৃত হৈছে তেওঁলোকৰ যাতে আৰু মানে আয়ুস দীঘল হওক তেওঁলোকে যাতে এনেকৈ পেলাই মানে মানুহক সেৱা আগবঢ়াই থাকিব পাৰে আমি লগতে যিজন মেনেজাৰ
মেনেজাৰ ভাইদাক অকণমান আপোনালোকক মই দেখাই দিছোঁ এজন মেনেজাৰ কিবা এটা কৈ দিয়ক ভাইদাই বোলে কেমেৰাৰ আগত আহিবলৈ ভয়ো কৰে আৰু গতিকে আৰু ভিডিঅ'টো ইমানতে সামৰি দিলোঁ আপোনালোকক যি ইনফৰমেশ্যন লাগে আপোনালোকে ডেছক্ৰিপশ্যনত যাব লিংক পাব তাত কণ্টেক্ট নাম্বাৰ পাব তাত গৈ ফোন কৰি পেলাই আপোনালোকে গম ল'ব পাৰিব ঠিক আছে থেংক ইউ বাই বাই জয় আই অসম জয় হিন্দ